Janakam Mami Mama Satantrayatra Purve Sajja Santudevasya Bhutarang Ratnadatam আমাৰ ঘৰৰ ওচৰতে অনুষ্ঠিত হয় 125 বছৰীয়া দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সভাৰ আজি বৰ ধুনীয়া একদম পূৰ্ণাহুতিৰ কাম চলি আছে। আমাৰ গাঁৱৰে আনন্দী দাদাৰ লগত একেলগে আহি আমি উপভোগ কৰিছোঁ। এয়া আনন্দী দাদা এইজন, নমস্কাৰ। নমস্কাৰ। আমাৰ আজি এই পবিত্ৰ ক্ষণত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ যি 125 সংখ্যক ব্ৰহ্মযজ্ঞ অনুষ্ঠান চলি আছে, অতিকৈ সুন্দৰ হৈছে। আমি বহুকেইখন অধিৱেশন উপভোগ কৰিছোঁ, যদিও এইখন হোৱা নাই। আমি এই অঞ্চলৰ ৰাইজ হিচাপে আমি বৰ সুখ অনুভৱ কৰিছোঁ, ভাল লাগিছে, গৌৰৱান্বিত। গতিকে আজি আমি দেখিছোঁ ওপৰৰ পৰা লানি নিচিঙা মানুহৰ সোঁত বৈছে। গতিকে আমি অন্ততঃ 15-20 হাজাৰ মানুহৰ ওপৰ হ'ব বুলি আশা কৰিছোঁ প্ৰভু ভগৱন্তই আমাৰ এইখিনি সুচাৰুৰূপে যেন চলাই লৈ যায়। ধন্যবাদ। দাদালৈ বিশেষভাৱে ধন্যবাদ থাকিল। আমাৰ আজিৰ এই কাৰ্যসূচীবিলাকত থাকি আমি বহুত আনন্দিত হৈছোঁ। মানুহ আহিয়ে আছে লানি নিচিনাকৈ। এইবিলাক আমাৰ অধিৱেশনস্থলীৰ জনসমাগম এয়া নিৰ্মালি গ্ৰহণ কৰি আছে। পূৰ্ণাহুতিৰ কাম চলি আছে, সমাপন হোৱা নাই। আমি যজ্ঞানুষ্ঠানৰ নিৰ্মালি অলপ পিছত সমূহীয়াকৈ সকলোকে দিব। এইবিলাক পূজা পাতলৰ কাম চলি আছে, আধ্যাত্মিক এটা পৰিৱেশ খুব বঢ়িয়া লাগিছে। আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে এইবিলাক উপভোগ কৰি আছোঁ। আমাৰ ঘৰৰ ওচৰতে হৈছে বিষ্ণুজ্যোতি শাখাৰ উদ্যোগত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে।